নমস্কাৰ আজি আমি আলোচনা কৰিম নৱম শ্ৰেণীৰ ৰেখা আৰু কোণৰ অনুশীলনী 6.1 ৰ 3 নম্বৰ প্ৰশ্নটো ঠিক আছে কি দিয়া আছে চোৱা 3 নম্বৰ প্ৰশ্নটো তোমাৰ দিয়া আছে চিত্ৰত যে চিত্ৰত ডাইৰেক্ট এনেকুৱা দিয়া আছে এইটো কোণ আৰু এইটো কোণ সমান বুলি কৈছে আৰু দেখাব দিছে এইটো কোণ আৰু এইটো কোণ সমান বুলি দেখাব দিছে ঠিক আছে একদম সিম্পল হয় চোৱা একেবাৰে সহজ এইটো কোণ আৰু এইটো কোণৰ যোগফল কিমান 180 এইটো আৰু এইটোৰ যোগফল কিমান 180 দুয়োটা তাৰ মানে কি সমান ইয়াৰ দুটাৰ যোগফল আৰু ইয়াৰ দুটাৰ যোগফল সমান হ'ব সমান হলে নেক্সট এইটো কোণ আৰু এইটো কোণ সমান যেহেতু ক্যান্সেল যাব থাকিব এইটো আৰু এইটো হয় কামচে চোৱা কেনেকৈ চাওঁ মই ইয়াত লিখিছো দিয়া আছে এইখিনি ঠিক আছে এতিয়া চাবা এতেকে এংগল PQR প্লাস এংগল PQS সমান 180 এইটো 1 নম্বৰ দিলো কি হৈছে এইটো রৈখিক জুৰিয়া কোণ রৈখিক জুৰিয়া কোণ ওকে নেক্সট ওয়ান একেদৰে এংগল PRQ প্লাস এংগল ঠিক আছে PRT সমান 180 ডিগ্ৰী 2 নম্বৰ দিলো এইটো কি রৈখিক জুৰিয়া কোণ ওকে এতিয়া চোৱা এতিয়া 1 আৰু 2 রাইট হ্যান্ড সাইডটো একে সো লেফট হ্যান্ড সাইডটাও কি হ'ব সমান হ'ব ঠিক আছে সো এতেকে 1 আৰু 2 ৰ পৰা পাও তেকে এংগল PQR প্লাস PQS সমান एंगल PRQ प्लस एंगल PRT ओके এতিয়া চোৱা এই দুটা সমানে তো আমাক দিয়া আছে ঠিক আছে সো সুবিধাৰ কাৰণে মই কি কৰিলো এটা ঠাইত এটা বহাই দিলো ঠিক আছে সো এইটো মানে কি বহাব পাৰি PQ আৰু বহাব পাৰি প্লাস PRT সো ইয়াত লিখি দিলো যেহেতু एंगल PQR সমান एंगल PRQ সো এইটো চোৱা ইফালে আহিলে কি হ'ব মাইনাস হ'ব এটা প্লাস এটা মাইনাস তাৰ মানে এইটো ক্যান্সেল যাব সো থাকি গল কি एंगल PQS সমান एंगल PRT সো প্রমাণিত হৈ গল আমাৰ ঠিক আছে ওকে নেক্সট প্ৰশ্নটো চাবা 4 নম্বৰটো চোৱা একো নাই ইয়াত কি দিয়া আছে দিয়া আছে xy ইকুয়াল কি w plus z ইয়াৰ চিত্ৰটো চালি গম পাবা সো a2 plus a2 আৰু a2 plus a2 সমান বুলি দিয়া আছে ঠিক আছে ওকে সমানটো হয়ে কাৰণ গমে পায় এডাল সৰল ৰেখা কিন্তু প্ৰমাণ কৰিব দিছে দিয়া গমে পায় বুলি কৈছো মই এতিয়া কনফার্ম হোৱা নাই যে এডাল সৰল ৰেখা নহলে কৰিব দিলে হয় নেকি আমাক নিদিলে হয় সো এতিয়া আমাক এইডাল প্ৰমাণ কৰিব দিছে কি a o b এডাল সৰল ৰেখা কেতিয়া হয় সেইটো জানিব লাগিব দেখাতে এডাল সৰল ৰেখা যেনে লাগিছে হয়নে না প্ৰমাণ কি কৰিম আৰু সো সৰল ৰেখা কেতিয়া হয় যেতিয়া কোণৰ যোগফল কিমান হয় 180 ডিগ্ৰী ঠিক আছে মানে কি দুটা সম্পূৰক কোণৰ যোগফল যদি 180 হয় সেইটো কি হৈ যায় সৰল ৰেখা হৈ যায় ঠিক আছে ওকে এতিয়া চোৱা সেইটো আমি কৰিব লাগে যে a o b एंगल AOB ৰ মান কিমান দেখাব লাগে 180 ডিগ্ৰী অৰ্থাৎ বুজাৰ কাৰণে দি দিছো মই অৰ্থাৎ एंगल AOB সমান 180 বুলি তুমি শো কৰিব লাগে ঠিক আছে বুজাৰ কাৰণে ওকে এতিয়া চোৱা কেনেকৈ কৰিম চোৱা এই চোৱা এইটো এটা বিন্দু এই বিন্দুটোৰ গোটেইকেইটা কোণ যদি যোগফল যোগ কৰো আমি কিমান পাম 360 ডিগ্ৰী এটা মনত ৰাখিবা এটা বিন্দুৰ যোগ মানে কি গোটেই কোণটো ইয়াত যদি এটা বিন্দুক লোৱা ঠিক আছে বা বঢ়াই দিব পাৰা ঠিক আছে তেতিয়া এই গোটেইটোৰ যোগফল কিমান হ'ব 360 ডিগ্ৰী ঠিক আছে বা আমি সম্পূৰ্ণ কোণ বুলি কওঁ ঠিক আছে এতিয়া চোৱা এতিয়া x plus y plus z ওকে plus w সমান কিমান 360 degree. Okay? Okay.
x plus y এইটো মানে আমি কি বহাব পাৰিছো x plus y 360 ডিগ্ৰী যেহেতু x plus y সমান w plus z ওকে সো এতিয়া সো ইয়াত কেইটা আছে সব দুটা দুটা আছে x plus y 360 ডিগ্ৰী ঠিক আছে দুইটো এইফালে গলে কি হ'ব হৰণ হ'ব 360/2 ঠিক আছে সো ইয়াতে কে x plus y সমান আমি কিমান পালো 180 ডিগ্ৰী এতিয়া সো x plus y মানে কি a o b সো এইটো মানে কি লিখিব পাৰি ইয়াতে কে angle a o b সমান 180 ডিগ্ৰী সো a o b এডাল কি এডাল হৰণ ৰেখা ঠিক আছে হৈ গ'ল এইটোৱে প্ৰমাণ ওকে নেক্সট 5 নম্বৰটো চাবা ঠিক আছে ইয়াত চোৱা এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন পৰীক্ষাত আহিয়ে থাকে প্ৰায় ঠিক আছে ইয়াত কি কৈছে যে PQ এডাল ৰেখাৰ ওপৰত কি আছে OR লম্ব ঠিক আছে আৰু OP আৰু OR ৰ মাজত এডাল ৰেখা আছে কি S এতিয়া প্ৰমাণ কৰিব দিছে কি R O S এইটো কোণ সমান কি দেখাব দিছে যে হাফ অফ এংগল QOS এইটো কোণ মাইনাস POS ঠিক আছে একদম সিম্পল একো নাই চোৱা কেনেকৈ কৰিম চোৱা এইটো 90 ডিগ্ৰী হলে এইটো কোণ কিমান হ'ব এইটো কোণ এইটো 90 ডিগ্ৰী হ'ব বুজিছা চাবা মই লিখিম ইয়াত যেহেতু OR পারপেন্ডিকুলার PQ সো ইয়াতে কে angle POR equal angle ROQ equal 90 ডিগ্ৰী এইটো মই লিখি লৈছো ঠিক আছে এতিয়া চাবা এইটো কোণ আৰু এইটো কোণৰ যোগফল কিমান হ'ব 90 ডিগ্ৰী সো ইয়াতে কে angle POR সমান কিমান 90 ডিগ্ৰী সো POR মানে মই কি লিখিব পাৰো POS plus SOR equal কিমান 90 ডিগ্ৰী এইটো এক নম্বৰ দিলো ঠিক আছে নেক্সট ওয়া এইটো কোণ আৰু এইটো কোণৰ যোগফল ঠিক আছে মানে ডাঙৰ কোণটো চাবা এইটো তো 90 ডিগ্ৰী হয় সো মই এইটো কোণক লাগে মোক এইটো কোণ চা এয়া আকো চাবা আকো angle SOQ equal কি হয় SOQ এই ডাঙৰটো মানে কি SOR plus angle ROQ ওকে এতিয়া চোৱা SOQ মাইনাস এইটো মই ইফালে আনিলো SOR আৰু এইটো কোণ মানে কিমান পাইছো আমি চোৱা এইটো কোণ মানে কিমান 90 ডিগ্ৰী সো মই ইয়াত 90 বহাই দিলো এইটো 2 নম্বৰ দিলো ঠিক আছে এতিয়া চোৱা 1 আৰু 2 পৰা চোৱা 1 আৰু 2 রাইট হ্যান্ড সাইড দুটা একে এতিয়া 1 আৰু 2 পৰা পাও ঠিক আছে কি পাম চা এইটো POS plus SOR equal SOQ minus SOR ঠিক আছে এইখিনি মই ইয়াত ট্রান্সফার কৰিছো ঠিক আছে মানে ইয়াত কৰিছো চোৱা SOR ইফালে আছে SOR ইফালে এটা আছে এইটো কিফালে আনিলে কি হ'ব এইটো মাইনাস আছিল এইটো প্লাস হ'ব আৰু এইটো কিফালে লৈ গলো ঠিক আছে সো এইটো হৈ গল angle SOR plus angle SOR equal এইটো আমাৰ কি আছিল SOQ minus এইটো ইফালে নিছো POS টো ইফালে আহিলে কি হ'ব মাইনাস POS এইটো কেইটা আহি গল 2SOR equal এইটো সা আমাৰ ইয়াত আছিল কি QOS এইটো আছে কি SOS বেলেগ পাই গল না বাবা না ঠিক আছে এইটো একো হোৱা নাই ঠিক আছে মাজৰটো মই কৈছো হিদিনা আৰম্ভণিতে কৈছো ঠিক আছে যিবিলাকে চোৱা নাই ভিডিওটো চাই লবা আগৰ ভিডিওটো যে মাজৰটো এ কোনটোক বুজাই সাইডৰ দুটা উলট পালট হলে কথা নাই সো এইটো মই ঘুৰাই লিখি দিলে একেলগে ঠিক আছে যাতে তোমালোকৰ সুবিধা হয় ওকে এসটো ভালো নাই সো এই দুইটো ইফালে গলে কি হ'ব হৰণ হ'ব
S O R equal কি হ'ব হাফ ব্র্যাকেটস দিব লাগে ইয়াত Q O S minus P O S সো হয়ে গেল এটা একটা লাইন আৰু সল্ভ কৰি সো এইটো आंसर ঠিক আছে ওকে কিবা টান পাইছা নেকি একো নাই এইবিলাক সহজ একেবাৰে ওকে নেক্সট এতিয়া চোৱা অনুশীলনী 6.1 ৰ অন্তিমটো প্ৰশ্ন কি দিয়া আছে যে x y z এটা কোণ যাৰ মান হৈছে কিমান 64 ডিগ্ৰী আৰু x y ৰেখাডাল p বিন্দুলৈকে বঢ়াই দিছে সো এটা সৰল ৰেখা হৈ গ'ল ওকে ঠিক আছে আৰু কৈছে কি যে যেটো কোণ হৈ গ'ল এতিয়া p y z সেই কোণটো কোনে ভাগ কৰিছে q এ সমানে ভাগ কৰিছে সমদ্বিখণ্ডিত তাৰ মানে এইখিনি আৰু এইখিনি সমান ঠিক আছে ওকে এতিয়া চোৱা আমাক কি উলিয়াব দিছে প্ৰথমতে কোনটো কোণ এইটো কোণ x y q তাৰ মানে এইটো প্লাস এইটো উলিয়াব দিছে কোনো কথা নাই যদি আমি এই দুটা জানো তাৰ পিছত ওলাই যাব ঠিক আছে এই দুটা জানানো কি কথা ঠিক আছে বাই হাত কাটে হয়নে এই বুলি মই বাহাতে দি নকৰো দিয়া ওকে এতিয়া চোৱা প্ৰথমতে চোৱা x y z plus z y p সমান কি হ'ব 180 ডিগ্ৰী ৰৈখিক জুৰিয়া কোণ সো এতেকে angle x y z plus angle z y p সমান 180 ডিগ্ৰী কোনোবাই ক'ব পাৰে এই তিনিওটাও তো লিখিব পাৰে লৈ তিনিওটা লিখিলে কি ৰৈখিক জুৰিয়া লিখিব নোৱাৰো হয়নে নহয় তিনিটা হৈ যাব ন জোৰ বুলি ক'লে দুটা হৈ থাকে সো এইটো ৰৈখিক জুৰিয়া এইবাৰ ভাঙি দিব পাৰে জুৰিয়া কোণ ওকে সো এইটো চোৱা এইটোৰ মানটো জানো আমি কিমান 64 দিয়া আছে আৰু এইটো মানে কি কৰিব পাৰে এইটো আৰু এইটো হিচাপে লিখিব পাৰে p y q plus z y q সমান 180 ডিগ্ৰী ওকে 64 টো ইফালে লৈ যোৱা আৰু চোৱা এইটো মানে কি লিখিব পাৰে p y q plus by 2 z ঠিক আছে ইহত দুটা এটাই ঠিক আছে মই এইটোৱে লিখিলো p y q 180 ডিগ্ৰী minus 64 ডিগ্ৰী সো এইটো কি লিখিছো যেহেতু এংগল p y q সমান এংগল q y z কিয় সমান ক'ব নালাগে সমদ্বিখণ্ডিত কৰা বুলি কৈছে নহয় সেই কাৰণে ঠিক আছে সো এইটো মানে কি হ'ল 2 এংগল p y q সমান এইটো হলে কিমান হ'ব 180 পৰা গলে ঠিক আছে কিমান হ'ব 116 ডিগ্ৰী সো দুইটা হৰণ কৰি দিলো p y q সমান দুইটো ইফালে 116 divided by 2 সো দেখে p y q সমান কিমান পাম 58 ডিগ্ৰী ওকে আমাক লাগে কি এইটো কোন লাগে x y q সো এতেকে angle x y q সমান কিমান angle x y z plus angle z y q so x y z মানে জানো আমি 64 আর এইটো মানে কিমান 58 হ'ব কাৰণ কিয় চোৱা এইটো কোণ আৰু এইটো কোণ সমান বুলি পাইছো আমি ঠিক আছে সো এইটো যোগ কৰিলে কিমান হ'ব 122 ডিগ্ৰী ঠিক আছে হয়নে এইটো হ'ব বাৰতে ঠিক আছে নেক্সট ওয়ান কি উলিয়াব দিছে প্ৰত্যাৱৰ্তী কাট প্ৰত্যাৱৰ্তী এইটোৰ প্ৰত্যাৱৰ্তী সো এতেকে প্ৰত্যাৱৰ্তী তো জানাই আৰু আমাৰ হয়নে বিয়োগ কৰি দিলে হ'ল 3000 ৰ প্ৰত্যাৱৰ্তী py q সমান 360 মাইনাস কিমান পাইছো আমি 54 দিয়া লিখি দিছো দিয়া py q 360 মাইনাস 58 ডিগ্ৰী সো কিমান পাম 302 ডিগ্ৰী ঠিক আছে ওকে এইটোৱে আছিল অন্তিমটো প্ৰশ্ন কৰ 6.1 ওকে নেক্সট লগ পাম তোমালোকক 6.2 ৰ হৈতে আৰু কিছুমান সমান্তৰাল ৰেখাৰ কথা নমস্কাৰ